হয় নমস্কাৰ মোৰ নতুন চেনেলত আপোনাক স্বাগতম জনাইছোঁ বলক আজি আমি এখন নতুন ঠাইত ফুৰিবলৈ যাওঁ আপোনালোকক লৈ যাব বিচাৰিছোঁ তেজপুৰলৈ তেজপুৰ ঊষানগৰীলৈ লৈ যাব বিচাৰিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মোৰ লগত আছে মোৰ বন্ধু জিন্তু আৰু ইণ্ট্ৰডিউচ ইয়ৰছেল্ফ হাই কোৱা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই উপস্থিত আছোঁ আপোনাৰ মহাভৈৰৱ মন্দিৰ তেজপুৰত আপোনালোকে জানেনে তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ যি আধ্যাত্মিকতা আছে তাৰপৰা মই দুআষাৰমান জনাব বিচাৰোঁ এইটো হৈছে মহাভৈৰৱ মন্দিৰ তেজপুৰৰ মহাভৈৰৱ মন্দিৰ এইটো অসুৰৰ যিটো ডাইনেষ্টি আছিলে সেই ৰজা তেওঁ হৈছে বানাসুৰে এইটো বনাইছিলে এই টেম্পলটো আৰু বানাসুৰ আছিলে আপোনাৰ বালি ৰজাৰ পুত্ৰ এওঁ আছিলে শিৱৰ ভক্ত গতিকে মই আপোনাক দেখুৱাব বিচাৰিছোঁ এইটো হ'ল মহাভৈৰৱ মন্দিৰ তো আমি আজি উপস্থিত আছোঁ তো এইটো বনাইছিলে আপোনাৰ বানাসুৰে পিছলৈ ইয়াক নাগ বাবাই বনাইছিল কিন্তু প্ৰথমতে এইটো বনাইছিল বানাসুৰে এইটো মই আপোনাক দেখুৱাইছোঁ মহাভৈৰৱ মন্দিৰ বানাসুৰ এজন ৰজা আছিল যিজন আপোনাৰ শিৱৰ ভক্ত আছিলে তো শিৱৰ ভক্ত তেওঁ বনাইছিলে এইটো মন্দিৰ এইটো হৈছে মহাভৈৰৱ মন্দিৰ তেজপুৰলৈ আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ তেজপুৰ চহৰখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত আৰু তেজপুৰখনৰ বিষয়ে যদি মই আপোনাক জনাব বিচাৰোঁ তেজপুৰ ইয়াৰ পৌৰাণিক নাম আছিলে শোণিতপুৰ এই চহৰখন বিভিন্ন আপোনাৰ হিষ্টৰিকেলি বুৰঞ্জী প্ৰসিদ্ধ আৰু আপোনাৰ মাইথলজিকেলি এখন বিখ্যাত আৰু ইয়াত আপোনাৰ হৰিহৰৰ যুদ্ধ আপোনালোকে পঢ়িছে জানো শুনিছে চাগে হৰিহৰৰ যুদ্ধ মানে ভগৱান শ্ৰীকৃষ্ণ ইয়ালৈ আহা বুলি কোৱা হয় যেতিয়া শ্ৰীকৃষ্ণ নাতিনীক অনিৰুদ্ধক অসুৰ ডাইনেষ্টিৰ ৰজা বানাসুৰে আবদ্ধ কৰি ৰাখিছিল তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণ ইয়ালৈ আহা বুলি কোৱা হয় আৰু এই চহৰখন আপোনাৰ তেজপুৰ চহৰখন বুৰঞ্জী প্ৰসিদ্ধ এইকাৰণে যে ইয়াত ভগৱান শ্ৰীকৃষ্ণ আহিছিলে আৰু ইয়াত হৰিহৰৰ যুদ্ধ ইয়াৰ লগত জড়িত হৈ আছে আমি এটা জেগাত আছোঁ জেগাটোৰ নাম হৈছে অগ্নিগড়ত বনাইছিলে অসুৰ ডাইনেষ্টিৰ ৰজা বানাসুৰে তেওঁ আছিলে বালিৰ পুত্ৰ বানাসুৰ তেওঁ এই অগ্নিগড়খন বনাইছিল তেওঁৰ জীয়েক উষাক তেওঁ পৃথক কৰি ৰাখিবৰ কাৰণে ইয়াতে মই দেখুৱাব বিচাৰিছোঁ এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী ইয়াৰ পাৰতে আছে তেজপুৰ আৰু এইটো হৈছে অগ্নিগড় এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু তাৰ পাৰতে আপুনি চাব সেইখন হৈছে কলীয়া ভোমোৰা নদী এইটো আপোনাৰ এই প্ৰতিমূৰ্তিটো বনাইছিলে বানাসুৰে এইটো যেতিয়া শ্ৰীকৃষ্ণৰ নাতিনীয়ে অনিৰুদ্ধক কেপচাৰ কৰি থৈছিলে তেওঁক আবদ্ধ কৰি থৈছিলে এনেকৈ শ্ৰীকৃষ্ণ অনিৰুদ্ধ আৰু এয়া আছে বানাসুৰা এয়া আছে আপোনাৰ উষা অনিৰুদ্ধৰ বৈবাহিক যোনটো গন্ধৰ্ব বিবাহ বুলি কয় গন্ধৰ্ব বিবাহ এনেকৈ হৈছিলে ইয়াত এটা প্ৰতিমূৰ্তি ইয়াত দেখুওৱা হৈছে গন্ধৰ্ব বিবাহ এইখন হৈছে গন্ধৰ্ব বিবাহ অনিৰুদ্ধক আপোনাৰ হৰণ কৰি আনিছিল ইয়াৰ এক প্ৰতিচ্ছবি ইয়াত প্ৰতিমূৰ্তি ইয়াত দেখাব বিচৰা হৈছে এইটো আপোনাৰ চাওক আপুনি চাব পাৰিছে চিত্ৰলেখা অনিৰুদ্ধ হৰণ এনেকৈ আপোনাৰ চিত্ৰলেখা আছিলে উষাৰ বান্ধৱী তেওঁ এনেদৰে অনিৰুদ্ধক হৰণ কৰি লৈ আহিছিলে আৰু কোৱা হয় যে উষাই সপোনত দেখিছিল অনিৰুদ্ধক আৰু তাৰ ফলশ্ৰুতিত তেওঁৰ
বান্ধৱী চিত্ৰলেখাই তেওঁ যি বৰ্ণনা কৰিছিল তাকে অংকন কৰিছিল। অনিৰুদ্ধৰ আপোনাৰ প্ৰতিচ্ছবি অংকন কৰিছিলে। তাৰপিছত চিত্ৰলেখাই এনেদৰে তেজপুৰলৈ অনিৰুদ্ধক আপোনাৰ হৰণ কৰি লৈ আহিছিলে আৰু গন্ধৰ্ব বিবাহ কৰোৱাইছিল। এইখন হৈছে আপোনাৰ হৰিহৰ যুদ্ধ, ইতিহাস প্ৰসিদ্ধ হৰিহৰ যুদ্ধ। আপোনালোকে পঢ়ি শুনি পাইছে হয়তো। হৰিহৰ যুদ্ধ এনেকেই হৈছিলে। হৰিহৰ যুদ্ধ কোৱা হয় যে ভগৱান শ্ৰীকৃষ্ণ ইয়ালৈ আহিছিলে আৰু ইয়াত এজন অসুৰ আছিল। অসুৰৰ নাম আছিলে বানা। এই বানাসুৰ আছিলে বালিৰ পুত্ৰ। তেওঁ আছিলে ভগৱান আপোনাৰ শিৱৰ ভক্ত আছিলে। আৰু কি হ'ল, এই বানাসুৰে তেওঁ জীয়েকক গন্ধৰ্ব বিবাহ কৰোৱাৰ কাৰণে অনিৰুদ্ধ অৰ্থাৎ শ্ৰীকৃষ্ণৰ নাতিনী অনিৰুদ্ধক বন্দী কৰি থৈছিল। তাৰ ফলশ্ৰুতিতে হৰিহৰ মানে শ্ৰীকৃষ্ণ বিষ্ণু আৰু শিৱৰ মাজত এখন যুদ্ধ হৈছিলে। এই যুদ্ধখনৰ নাম হৈছে হৰিহৰ যুদ্ধ। হয়, নমস্কাৰ বন্ধুসকল। আজি আমি আহিছোঁ তেজপুৰলৈ। এতিয়া উপস্থিত আছোঁ আমি ক'ল পাৰ্কত। চাওক, আমি ক'ল পাৰ্কখন দেখুৱাওঁ। চাওকচোন এইখন কেনেকুৱা, কি এক্টিভিটি কৰিব পাৰে। দেখাত বহুত ডাঙৰ যেন লাগিছে। ইয়াতে মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ। ইয়াতে মোৰ বন্ধু বান্ধৱীসকলে গৈ আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। গুড। কেনেকুৱা লাগিছে বা কৈ দিয়া। পূজা কৈ দিয়া কেনেকুৱা লাগিছে? মজা। আমি সোমাইছোঁ ইয়াতে। এখন ধাবাখন নাম কি আছিলে মই নাজানো। ইয়াত আহি সোমাইছোঁ আমি। লাঞ্চ কৰিম এতিয়া। টাইম পাৰে হৈ গ'ল। লাঞ্চ কৰা টাইম পাৰে হ'ল। আপোনাৰ দেখুৱাইছোঁ কি আজি অৰ্ডাৰ দিছোঁ। কি আছে পাইন ডাৰ্ট। আমাৰ আছে আচাৰ, কেইবাটাও বিধৰ আচাৰ। এয়া পনীৰ দিছোঁ অৰ্ডাৰ। পনীৰ, ৰাইচ, ডাল, এগ কাৰী আৰু চিকেন আহি আছে এতিয়া। এতিয়া আমি লাঞ্চটো কৰি লওঁ দেই, তাৰপিছত কথা পাতিম।